নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰতিটো স্থানৰে বিশেষ মহত্ব আছে। আমাৰ এই চেনেলৰ জৰিয়তে এই স্থানসমূহৰ ওপৰত ভিডিঅ' বনাবলৈ আমি আগবাঢ়িলোঁ। এই ভিডিঅ'ত পৰ্যটন ক্ষেত্ৰ, ঐতিহাসিক তথ্য, সাংস্কৃতিক তথ্য আৰু সেই স্থানসমূহৰ বিভিন্ন তথ্য আগবঢ়োৱা হ'ব। আজি দৰং জিলাৰ বিষয়ে আমি জানো আহক। দৰং জিলা উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা। 1883 চনত অবিভক্ত দৰং জিলাৰ বিভাজন হৈ আৰু তেজপুৰ মহকুমাক লৈ শোণিতপুৰ জিলা গঠন হয়। পূৰ্বৰ মঙলদৈ মহকুমাক দৰং জিলা নাম দিয়া হয়। 2004 চনত পুনৰ দৰং জিলা বিভাজন হৈ ওদালগুৰি জিলা গঠন হয়। দৰং জিলাই বৰ্তমান 3481 বৰ্গ কিলোমিটাৰ ঠাই অধিকাৰ কৰি আছে। ইয়াৰ সদৰ স্থান হৈছে মঙলদৈ। 2011 চনৰ লোকপিয়ল মতে ইয়াৰ মুঠ জনসংখ্যা হৈছে 9,08,090 জন। মুঠ জনসংখ্যাৰ হিন্দু হৈছে 57.74%, মুছলিম 35.59%, খ্ৰীষ্টান 6.47%, শিখ 0.03%, বৌদ্ধিষ্ট 0.12%, জৈন 0.12% আৰু অন্যান্য 0.04%। দৰং নামটো ডক্টৰ বাণীকান্ত কাকতিৰ মতে দৰং শব্দটো অষ্টিক ভাষাৰ পৰা অহা। আন এজন ভাষাতান্ত্ৰিক গ্ৰেচন চাহাবে তেওঁৰ গ্ৰন্থ দি লিংগুইষ্টিক ছাৰ্ভে অফ ইণ্ডিয়াত শব্দটো বড়ো মূলৰ পৰা অহা বুলি মত পোষণ কৰিছে। এইদৰে দৰং শব্দটোক লৈ বিভিন্নজনে বিভিন্ন মত পোষণ কৰিছে। দৰং জিলাৰ বৰ্তমান ঠাইখন পুৰণি কামৰূপ ৰাজ্যটোৰ অন্তৰ্ভুক্ত আছিল। কোচ ৰজা নৰনাৰায়ণৰ শাসন কালৰ পৰাই এই জিলাখনত পুৰণি সমল পোৱা যায়। কোচ ৰজাসকলৰ ৰাজত্ব কালত দৰঙৰ শাসন কেন্দ্ৰ আছিল মোহনপুৰ বা হাউলি। 1972 চনৰ ছেপ্টেম্বৰ মাহত দৰঙৰ ৰজা কৃষ্ণ নাৰায়ণক কেপ্টেইন বেলছ আৰু লেফটেনেণ্ট উইলিয়ামৰ নেতৃত্বত অহা ইংৰাজ সৈন্যৰ দলে পৰাস্ত কৰি ব্যৱসায়িক প্ৰস্তাৱ মানি ল'বলৈ বাধ্য কৰায়। ইংৰাজে কৌশলগতভাৱে ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা অবৈধ চৰ্ত প্ৰয়োগ কৰি আহোম ৰাজ্য গ্ৰাস কৰাৰ দুবছৰ পাছতে 1822 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত ইংৰাজে দৰং ৰাজ্য নিজৰ অন্তৰ্গত কৰে। 1835 চনত ইংৰাজসকলে দৰঙৰ প্ৰধান কাৰ্যালয় মঙলদৈত পাতে। 1845 চনত দৰং জিলাৰ সদৰ ঠাই মঙলদৈৰ পৰা তেজপুৰলৈ উঠাই নিয়া হয়। 1883 চনলৈ তেজপুৰতে দৰং জিলাৰ সদৰ স্থান হৈ থাকে। সাংস্কৃতিক ক্ষেত্ৰত দৰং জিলা এখন চহকী স্থান। দৰঙত ওজাপালি, ব্যাসৰ ওজাপালি, সুকনানী ওজাপালি, দেওধনী নৃত্য, দেৱ বিচাৰ গীত, চেও চাপৰি নাম, বৰঢুলীয়া, কালিয়া, ঢেপাঢুলীয়া, নাঙেলী গীত, মহৌসুন্দা গীত, অপেশ্বৰীৰ নাম, চিয়া গীত, চেৰা চেক আদি দৰঙী কলাকৃষ্টি ৰূপে খ্যাত। ইয়াৰ উপৰিও খুলীয়া ভাৱৰীয়া, ঝুমুৰ নৃত্য, বৈশাগু নৃত্য, বাগুৰুম্বা নৃত্য, খেৰাই নৃত্য, বৰৈ চিখলা নৃত্য, ৰণচণ্ডী নৃত্য আদি দৰং জিলাত দেখা যায়। পৰ্যটন ক্ষেত্ৰতো দৰং জিলা বিশেষভাৱে আগবঢ়া। পৰ্যটকসকলৰ দৰ্শনৰ বাবে বহুতো প্ৰাকৃতিক স্থান তথা মন্দিৰ স্থাপত্য আদি আছে, যেনে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াতে বাঘ, ভালুক, হাতী, গড়, বিভিন্ন প্ৰজাতিৰ চৰাই ভৰপূৰ। আন এটি বিশেষ স্থান খটৰা সত্ৰ। দৰং জিলাৰ ডিপিলা অঞ্চলত এই সত্ৰ অৱস্থিত। দিহিং সত্ৰ দৰং জিলাৰ কুৰুৱা অঞ্চলত অৱস্থিত। কামাখ্যা দেৱালয় কলাইগাঁৱৰ লখিমপুৰ গাঁৱৰ কাষত অৱস্থিত। এই দেৱালয় কোচ ৰজা আৰু আহোম ৰজাই 1200 শতিকাত নিৰ্মাণ কৰিছিল। ইঞ্জিল বাবা মাজাৰ দৰং জিলাৰ কৰিমচকত অৱস্থিত। নাৰিকলী মন্দিৰ চিপাঝাৰৰ ওচৰত অৱস্থিত। মঙলদৈ সনাতন ধৰ্ম মন্দিৰ মঙলদৈ টাউনত অৱস্থিত। কাপুৰপুৰী মন্দিৰ চিপাঝাৰ হাজৰিকাপাৰাত অৱস্থিত। মঙলদৈ চহৰত অৱস্থিত আন কেইটামান মন্দিৰ হৈছে ৰাম জানকী মন্দিৰ, ৰাধাকৃষ্ণ মন্দিৰ, নৱগ্ৰহ মন্দিৰ। দৰং জিলাৰ আন কেইটামান বিশেষ স্থান হৈছে লখিমপুৰ পুখুৰী, জলজলি পুখুৰী, জয়পাল পুখুৰী, বলদেৱ পুখুৰী, বঠা বিল, পথৰুঘাটৰ শ্বহীদ স্তম্ভ। দৰং জিলা শাক পাচলিৰ বাবে এখন বিশেষ স্থান। দৰং জিলাৰ বেচিমাৰী, দলগাঁও, খাৰুপিটা আদি অঞ্চলৰ পৰা অসমৰ প্ৰায়সমূহ স্থানলৈকে শাক পাচলি যায়। দৰং জিলাৰ ওপৰত বনোৱা আজিৰ এই ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। আকৌ অন্য ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।